গাইস এই কইটো চাওক কি ধুমা চাওক হাতখনতকৈ বেছি ধুমা চাওক ইনকে দি কিবা কৰিম চাওক কি ধুমা কয় খাওঁ দে আৰু লাগিছে যিহেতু নিজত ধৰি দিছে চাওক কি ধুমা কয় খাব আজি ডগৰা মাৰি ৰান্ধি খাবলৈ কি মজা ইয়াত দেখিছে দোস্ত এটা ৰাঙালৈদি খা যাব মইতো নাখাওঁ আহোঁ খাব দোস্ত জালত কয়লেঙি জালত লাগিছে দোস্ত এনেকুৱা কয় কিমান ডাঙৰ কয় খাবলৈ বৰ সোৱাদ হ'ব মাম গাইস মানে জানছি না আমাৰ টিভিটো বেয়া হৈছে এই টিভিটো দোস্ত এতিয়া ভাল কৰবা নিব ইয়াৰ টিভিটো দোস্ত বহুত দিন চেনকে শব্দ উঠি থাকে এতিয়া ভাল কৰবা লাগব আৰু গেছটো দোস্ত গেছ খতম হৈছে গেছটো আনবা যাব লাগব এতিয়া দোস্ত এখন স্কুটিত দোস্ত আগত চিলিণ্ডাৰ দিয়া হ'ব আৰু এই দোস্ত এতিয়া মাজত দোস্ত গেছটোও দিয়া হ'ব তো বলক যাওঁ বলক দোস্ত গাড়ীখন ইয়াৰ পৰা নুমোৱাটো একদম মুস্কিল হ'ব দোস্ত ৰাস্তাটো একদম পতা হৈছে এইখিনি একদম পতা পানী ইয়াৰ পৰা এতিয়া নামাবা লাগব এইটো ধৰবা লাগব চটলখনো মস্ত পিছলা হৈছে দোস্ত দেউতাই যাবা ৰেডি হৈ গৈছে এতিয়া যায় আৰু তো লাইক চাই থাকক ভিডিঅ'টো এয়া দোস্ত টিভিটো লোৱা হৈছে আৰু এয়া চিলিণ্ডাৰৰ আগত গাঁঠি লোৱা হৈছে দেউতাই যাবা ৰেডি পুৰা একদম আৰু ৰাস্তাটোৰ অৱস্থা চাওক কিমান অকা পকা ৰাস্তা হয় আৰু দোস্ত এয়া যাবা ৰেডি দেউতাই আৰু টিভিটো ভাল কৰোঁ ফাৰ্ষ্টতে টিভিটো দি আহিব তাৰপিছত দোস্ত এই গেছটো দি আহিব তো বলক আপোনালোকে এনেকুৱা দৃশ্য দেখিছে নেকি পিছত টিভি আগত চিলিণ্ডাৰ দোস্ত আৰু ৰাস্তাটো অকা বকা বহুত কৃষ্ণ হৰিনাম ধেমালি নহয় তো ইনকে নিয়াটো আপোনালোকে এনেকৈ নিছে নেকি কাৰোবাক দেখিছে নেকি ইমান পতা ৰাস্তা চাওক লাহে লাহে যা গাড়ীখন ফাঁচিছি দোস্ত অলপ মানে অলপ যাওঁ আগত আগবাঢ়াই দিওঁ গাড়ীখন এতিয়া পতা ৰাস্তাত দোস্ত চাওক ৰাস্তাৰ পৰিস্থিতি কেনে হৈছে আৰু দুটা বস্তু নিছে টিভিও নিছে আৰু সেইও নিছে চিলিণ্ডাৰো নিছে এইখিনি যাব পাৰিলে হয় কিবাকে আপোনালোকেতো গাই স্কুটিৰ চেকা জানে কিমান পিছল তথাপিতো এই পিছলত দোস্ত ইমান ৰিস্কি কাম কৰিছে আমাৰ গাঁৱৰ ৰাস্তা গাই সকলে নে এনে আৰু চাওক গোটেই ৰাস্তাটো মানে এই চাওক এয়া চাওক ৰাস্তাৰ অৱস্থা এয়া চাওক দোস্ত ভুই ৰুব পৰা হৈ গৈছে এতিয়া এইখিনি বাই দিল্লী ৰুবাই পৰা গেলা হয় আৰু গেটখন খুলিছোঁ মানে এই ছাগালটো আহিছে ইতা জাপে থওঁ গেটখন নহ'লে ছাগাল গোটেই শেষ কৰি দিব এতিয়া কেনেকৈ হাত গাইছ এয়া কৈ মাছ চাওক দোস্ত লাগিছে দেউতাই আনিছে দোস্ত এয়া চাওক শিকাই দিছে দেউতাই অলপমান গাইছ আৰু এয়া চাওক দোস্ত কি প্ৰকাণ্ড কৈ মাছ এতিয়া কৈ মাছ চাওক কি ধুমা দোস্ত দেখিছে কি প্ৰকাণ্ড কৈ মাছ লাগিছে আপোনালোকৰ তাতো লাগিছে নেকি এনেকুৱা পাও কেইটা কৈ মাছ লাগছি এটা তাৰপিছত এটা তাৰপিছত এটা এখানেতো আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা আৰু বেলেগ মাছো আছে কিবা কানি শিংৰা মাছ আছে পুঠি মাছ আছে কৈ মাছ বেছিকে আছে দোস্ত ইমান ধুমা কৈ মাছ বাপৰে বাপ সবচে ডাঙৰ লাৰি দেখাব লাগে এটি চাওক দোস্ত কি ধুমা কৈ মাছ এই চাওক দোস্ত ওলোৱাৰ পিছত আপোনালোক দেখাম ইয়াৰ পৰা যেতিয়া নামাব দোস্ত একদম ভৌকা মাছ আৰু এতিয়া কৈ মাছ মস্ত ধুমা এই কৈ মাছটো কি কম ধুমা নহয় এতিয়া মস্ত ধুমা কৈ মাছ নামে দেখে আছো ইবাৰি দোস্ত কৈ মাছ বেছিকে লাগছি জানো দুনিয়াৰ কৈ মাছ ইবাৰি জাত বেছি নেকি তাহাৰ দুনিয়া মাকা কৈ মাছ পেখান লাগি আছে এতিয়া কম ডাঙৰ কৈ মাছ এতিয়া কৈ মাছ দোস্ত চাওক কি ধুমা এনে কৈ মাছ দেখা নাই দোস্ত মস্ত ধুমা কৈ মাছ এতিয়া একোটা সৰু কিন্তু এটি মস্ত ধুমা কৈ মাছ